কিন্তু লাইফত মই কোনো পলিটিকেল পাৰ্টিকে মই গান নাগাওঁ। নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি চাবলৈ আৰম্ভ কৰিছে আমাৰ আজিৰ বিশেষ অনুষ্ঠান জুবিন এটা নাম নহয়। প্ৰিয় দৰ্শক, আপোনালোকে বহু সময়ত দেখিছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বহু ধৰণৰ বিতৰ্ক, কিন্তু জুবিন মানে এটা নাম নহয়। জুবিন হৈছে অসমীয়াৰ সহানুভূতি, অসমীয়াৰ আৱেগ। জুবিন হৈছে সংগীত, জুবিন হৈছে শিল্প। প্ৰিয় দৰ্শক, যোৱা দুটা অনুষ্ঠানত জুবিন গাৰ্গ যথেষ্ট বিতৰ্কত সাঙুৰ খাইছিল। তাক লৈ এতিয়া সামাজিক মাধ্যমত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। আজিৰ এই আমাৰ বিশেষ অনুষ্ঠানটিৰ পৰা আপোনালৈ কেইটামান প্ৰশ্ন। যদি আপুনি এজন জুবিন অনুৰাগী হয় তেন্তে ভিডিঅ'টো শেষলৈকে চাব। আপুনি জুবিন গাৰ্গক কি বুলি ভাবে? জুবিন গাৰ্গে যোৱা দুটা অনুষ্ঠানত যি কৰিলে সেয়া জুবিন গাৰ্গৰ অতপালি, জুবিন গাৰ্গৰ অহংকাৰ, জুবিন গাৰ্গ এজন বলিয়া, নে তেওঁ যি কৰিলে তেওঁৰ ব্যক্তিগত সেয়া সমস্যা? আপুনি যদি এজন সঁচা জুবিন অনুৰাগী হয় তেনেহ'লে আমাৰ প্ৰশ্নসমূহৰ উত্তৰ দিব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ আমি মূল কথালৈ। আমি সেইসকল ব্যক্তিলৈ কিছু কথা আঙুলিয়াব বিচাৰিছোঁ। আপোনাৰ হয়তো জুবিন গাৰ্গৰ প্ৰয়োজন নাই চাগে। আপুনি হয়তো পাহৰি গৈছে অসমৰ যিকোনো বৃহৎ সমস্যাত প্ৰথম মাত মতা ব্যক্তিজনেই হৈছে জুবিন গাৰ্গ। আপুনি পাহৰি গৈছে বানপানীৰ সমস্যাত শ শ পৰিয়ালে যেতিয়া এমুঠি আহাৰৰ বাবে জীৱন মৃত্যুৰ সৈতে যুঁজি থাকে, সেই তেতিয়াই আহাৰ বতৰা লৈ যোৱা মানুহজনেই হৈছে জুবিন গাৰ্গ। অসমীয়া মানুহৰ সদায় সহায়ৰ হাত আগবঢ়াই অহা মানুহজনেই হৈছে জুবিন গাৰ্গ। কেইদিনমান পূৰ্বে বঙাইগাঁৱত হৈ যোৱা বিতৰ্কৰ সন্দৰ্ভত এজন জুবিন অনুৰাগীয়ে কি ক'লে আমি সৰুকৈ এটি ক্লিপ দেখাবলৈ বিচাৰিছোঁ আপোনালোকক, যিটো দেখাৰ পিছত হয়তো আপুনি ভাবিবলৈ বাধ্য হ'ব। কথা হ'ল যে জুবিন গাৰ্গৰ যিটো আপত্তি, জুবিন গাৰ্গ সম্পৰ্কত মই এটা কথা ক'ম, জুবিন গাৰ্গ এজন সুস্থ মানসিকতাৰ এজন মানে ভাল জনপ্ৰিয় শিল্পী। গতিকে তেওঁক চাগে কোনোবা এজনে, তেওঁ যিহেতুকে এজন খেয়ালী মনৰ মানুহ, তেওঁক হয়তো কোনোবা এজনে হয়তো সেই কথাখিনি ক'বৰ কাৰণে কিবা তেওঁক অকণমান হয়তো প্ৰৰোচনাত তেওঁ পৰিছিল, আৰু যাৰ ফলত তেওঁ হয়তো সিদিনাখন তেওঁ সংগীতা অনুষ্ঠানৰ মাজতে তেওঁ এটা মানে বাইক এটা তেওঁ দি দিছে, আৰু তেওঁৰ কমতাপুৰৰ এগেইনষ্টত কৈছেনে নাই ঠিক মই তেওঁৰ যিটো কথা সেইখিনি মই শুনা নাই, কিন্তু মানুহে কোৱা শুনিছোঁ। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াক বিশেষ বিতৰ্কত আনিব নালাগে, আক্ৰাছো বিশেষ মানে ধৰি থাকিব নালাগে। জুবিন গাৰ্গৰ বিষয়টো যিহেতুকে এটা সংগীতা অনুষ্ঠানত কাৰোবাৰ প্ৰৰোচনাত পৰি হয়তো কৈছে, কাৰণ মই ভাবোঁ জুবিনে কেতিয়াও ব্যক্তিগতকৈ তেনেকুৱা কথা হয়তো নক'ব, কাৰণ আক্ৰাছৰ লগত জুবিনৰ ইমানো বেয়া নহয়, বা আজি আমি ৰাজবংশী হিচাপে আমাৰ লগতো জুবিনৰ ইমান বেয়া নহয়। গতিকে সেই গোটেই বিতৰ্কৰ পৰা সেই কথাটো মানে আমি আজৰি আনিব লাগে, সেইটো বিতৰ্ক হ'ব নালাগে। মই দেখিছোঁ যোৱাকালি যে সংগীতা অনুষ্ঠান কৰিব দিয়া নাই। সংগীতা অনুষ্ঠান হ'ল সম্পূৰ্ণ ৰাইজৰ অনুষ্ঠান, আৰু তাত আচলতে কি আমাৰ দৰ্শকসকলৰ কাৰণেহে জুবিনে গান গাব লাগে, বা দৰ্শকে চাই কাৰণে জুবিনে গান গাই থাকিব পাৰিছে। গতিকে যিহেতুকে বঙাইগাঁৱত যিটো বৰ্জন কৰিছে, মই আক্ৰাছক অনুৰোধ কৰিম, মই তেওঁলোকৰ ওচৰত দাবী নকৰোঁ, মই তেওঁলোকক অনুৰোধ কৰিম সেই বৰ্জন কাৰ্যসূচীটো যদি উঠাই লোৱা যায় বা শিথিল কৰা যায়, জুবিনক যদি গান গাব দিয়া হয়, নিশ্চয় এইটো একেবাৰে মানে আমাৰ অপ্ৰয়োজনীয় নহ'ব, বা হয়তো একেবাৰে এইটো মানে বেয়া কথা নহ'ব।